বন্ধুসকল ইয়াৰ এটা নাম দিছে নহয় এই মানে য'ত তাকে ইয়াৰ হুনৰ মাটি বুলি কৈছে হুনৰ মাটি মিচিঙত কৈ ইয়াক আইনাম মানে কমেণ্ট কৰি দিছোঁ মানে মই মোৰ কাৰণে হুনৰ মাটি মানে ইয়াৰ সিহঁতে ক'লে মানে হুনৰ মাটি ৱাহ কিয়া বাত হে বা নমস্কাৰ বন্ধুসকল নৰেন্দ্ৰ দলে ইউটিউব চেনেলৰ পৰা আপোনালোকলৈ প্ৰথমতে স্বাগতম জনাইছোঁ আজি বিশেষ এটা ভিডিঅ' লৈ আপোনাৰ আজিৰ ভিডিঅ'টো এনেকুৱাকৈ আৰম্ভ কৰিম দেই বন্ধুসকল আপোনালোকে চাই লওক বিশেষকৈ মানে কি বস্তু হয় চাই লওক বস্তুটো মানে এনেকুৱা এটা বস্তু হয় যে মানে এই বস্তুখনক নামটো কয় নামটো কি কি বাত মানে ইয়াক মিচিঙত কোৱা হয় হেওৱা বাট কেনেকৈ ইয়াক বনাইছিলে অলপমান জনাই দিওঁ ফাৰ্ষ্ট টাইমত মানে চাউলখন কি চাউল হয় মানে মিচিঙত কয় আম্পি কয় মানে তাৰপিছত এইটো মানে প্ৰথমতে চাউলখনক মানে ৰাতি মানে তিয়াই থৈছিলে তাৰপিছত ইয়াক মানে চেনি লগাইখিনি বনাইছিলে বোলে আৰু তাৰপিছত আৰু এতিয়া অলপ এইটো খাই ল'ম তাৰপিছত কেনেকুৱা লাগিছে অলপ কেনেকুৱা লাগিছে অলপমান ধমাকা দেই কিন্তু মজা খাইখিনি বঢ়িয়া লাগিব অলপমান খাই ল'ম এতিয়া টাইমকণ হ'ল 10:30 বজা আকৌ যি মানে ইউনিফৰ্ম ড্ৰেছটোকে লৈ মানে আকৌ আজি ভিডিঅ' আৰম্ভ কৰিছোঁ বন্ধুসকল মানে মই বৃহস্পতিবাৰে কৈছিলোঁ নহয় বাইটিৰ কাৰণে কিবা মিছনত গৈছিলোঁ কিন্তু সেইদিনা নহ'ল কিন্তু আজি আকৌ সোমবাৰ ইয়াৰ কাৰণে আজি যাবলৈ মাতিছিলে ইয়াৰ কাৰণে গৈ আছোঁ আৰু কালি ৰাতি এনেকুৱা হ'ল নহয় যেতিয়া মানে মিটিঙলৈ গৈছিলোঁ মিটিঙত মানে মই থাকিবলগীয়া হৈছিল 12টালৈকে থাকিছিলোঁ 12টাৰ পৰা থাকি মই চাইকেল লৈ গৈছিলোঁ না চাইকেলৰ পৰা আহিছে অকল মানে নিজে মানে অকলে আহিছিলোঁ তেতিয়া মানে অলপমান ভয় লাগিছিলে মানে অকলে আহিলে মানে চব কথা মানে মনলৈ আহে কিবা মানে ভূত ওলাব বা কিবা ওলাব এনেকুৱা ভাবি মানে চাইকেলখনক চলাই আহিছিলোঁ আৰু লগতে এইটো মানে মই ঘৰলৈ আহি পাইছিলোঁ 12:30 বজাত 12:30 বজাৰ পৰা 12:30 পৰা মই কিবা ভিডিঅ' এডিটিং কৰোঁতে মোৰ 1 ঘণ্টা বেছি লাগিলে 1:30 বজাত হৈ গ'ল ইয়াৰ পিছত আৰু কালি ৰাতি ইমান ভালকৈ টোপনিটো নাহিল কিন্তু অকল মানে অকণমান 2টা বজাৰ পৰা হৈছিলোঁ কিন্তু 4টা বজাত আকৌ 5টা বজাত উঠিবলগীয়া হৈছিলে আৰু এতিয়া কলেজ কালি ৰাতি এইখন ৰাস্তাৰ পৰাই মই 12:30 বজাত মই অকলে চাইকেল চলাই গৈ আছিলোঁ ঘৰলৈ মিটিঙৰ পৰা আৰু লগতে ভাবিছিলোঁ যে ইমান মানে অকলে যেতিয়া নেকি চাইকেল চলাই যায় তেতিয়া অকল হ'লে মানে ৰাতি হ'লে কিবা ভয় লাগি যায় নহয় মানে কিবা ভূত ওলাব কিবা ওলাব মানে বহুত ভয় লাগিলে নহয় কিন্তু একো ওলা নাই ভালকৈ আনি ঘৰলৈ আহি পালোঁ লগতে অলপমান দাদাৰ লগত কথা পাতে দাদা আপুনি কেতিয়াৰ পৰা মানে অটো চলায় 4 বছৰ এতিয়া কলেজলৈ আহি পালোঁ কলেজত আহি এতিয়া তামাম মানে চকলা খোৱা ষ্টাৰ্ট অকল মানে চকলা সকলোৱে চাওকচোন সকলো বন্ধু বান্ধৱী মানে চকলা খাই আছে লগতে ইয়াক চাওক একেবাৰে এতিয়া কলেজত আহিলোঁ আৰু এতিয়া ধমাকা মানে পাৰ্টি চলি আছে কি পাৰ্টি হয় চকলা পাৰ্টি সকলোৱে মানে ব্যস্ত চকলা খায় চকলা এই মানে কলেজত আহিলে এটা মানে বহুত ভাল লাগে দেই কিন্তু চকলা খায় চাওক এই চাইডে অকল চকলা সকলোৱে মানে চকলা খায় সকলোৱে ব্যস্ত এতিয়া হৈ আছে বন্ধুসকল এতিয়াও আমাৰ কলেজত এনেকুৱা মানে কোৰাছৰ কাৰণে প্ৰেক্টিচ হৈ আছে অলপমান ইয়াৰ বিষয়ে মানে দেখাবলৈ ওলাইছোঁ আপোনালোকে অলপমান আগতো মানে দেখাইছিলে ইয়াৰ বিষয়ে শুনাটো অলপমান হ'লেও অলপ দেখাই দি আছোঁ তাৰপিছত আৰু 3 তাৰিখৰ দিনা এনেকুৱা ধামাকাটো লগাই দিম নহয় জাষ্ট নেকি ইয়াৰ অপেক্ষা একচুৱেলি কলেজত আহি এইবিলাকে শুনি মানে বহুত ভাল লাগে আৰু লগতে ইয়াৰ পৰা যাবলৈ মনে নাযায় এতিয়া বহুত বঢ়িয়া লাগে ইমান মনখনক বঢ়িয়া লগাই দিয়া নহয় এইবিলাকে আৰু কলেজত যেন ইমান বঢ়িয়া ইমান মানে চাওঁ আৰু আমাৰ কলেজখনৰ মানে ড্ৰেছখনক ইমান বঢ়িয়া লাগে এতিয়া বন্ধুসকল বৰ্তমান মানে কলেজখনক গাড়ীখিনি ওলালোঁ তাৰপিছত অলপ তাৰ কোৰাছত মানে অলপমান মিটিঙো হ'ল মিটিংখনকো শুনিলোঁ আৰু 3 তাৰিখৰ দিনা এনেকুৱা ধামাকা মানে হ'ব নহয় আমাৰ কলেজত মানে কলেজ ইউনিয়ন মানে
ইয়াৰ কাৰণে সকলোৱে আহিবা মানে ইয়ালৈ চাব। বন্ধুসকল এতিয়া গধূলি টাইমত অলপমান ঘৰৰ পৰা ওলাইছোঁ জাষ্ট নেকি মানে অলপ ঘূৰি ফুৰি লওঁ অলপ মানে বন্ধুসকলক লগ কৰি ল'ম। এই চাইডে আছে আমাৰ জাষ্ট এই চাইড লৈ এতিয়া আহি আছোঁ অলপমান চাই ল'ম কি চলি আছে ইয়াত মাতিছে মানে অলপমান আহকচোন বুলি ইয়াৰ কাৰণে আহি চাইছোঁ কি চলি আছে বা চাই ল'ম। চাওক বন্ধুসকল একেবাৰে মানে ব্যস্ত কিহত ব্যস্ত চাওকচোন এতিয়া পাবজি সকলোৱে মানে শুই উঠি মানে শুইছে মানে গাঁৱৰ ল'ৰা মানে অকল আমাৰ গাঁৱৰ মানে ল'ৰাসকলৰ মানে এই সদায় মানে গধূলি টাইমত ইয়াত মানে অলপমান জিৰণি কৰে মানে আহে মানে সকলোৱে ইয়াত লগ কৰে মানে দিনত সকলোৱে কামৰ লগত ব্যস্ত হৈ থাকে তাৰপিছত সকলোৱে ইয়াত আহি কিনি অলপমান মানে বন্ধুসকলক মানে লগ কৰে তাৰপিছত আৰু ইয়াত মানে সকলোৱে খেলি আছে এতিয়া পাবজিত সকলোৱে ব্যস্ত চাওকচোন সকলোৱে মানে মোক উঠাই নাই চাওক সকলোৱে মানে অকল মোবাইলত চাই আছে এই চাওক হাই বুলি কোৱা নাই লগতে বন্ধুসকল ইয়াৰ এটা নাম দিছে নহয় এই মানে য'ত তাকে ইয়াৰ সোণৰ মাটি বুলি কৈছে সোণৰ মাটি মিচিঙত কৈ ইয়াক আহি নাম মানে অসমীয়াত কৈ দিছোঁ মানে মই মোৰ কাৰণে সোণৰ মাটি মানে ইয়াৰ সিহঁতে ক'লে মানে সোণৰ মাটি ৱা কিয়া বাট হেবা লগতে বন্ধু বান্ধৱীসকলে ইয়ালৈ আহি বহুতে ভাল লাগে নহয় ইয়াত মানে অলপমান গধূলি সময়ত মানে বহুত ভাল লাগে ইমান আৰু লগতে ইয়াত অলপমান পুখুৰী এটা আছে লগতে আৰু বন্ধু বান্ধৱীসকল মোৰ ভিডিঅ'খনক আজিৰ ভিডিঅ'খনক ইমানে মজা ভাল লাগিলে যদি বা মজা লাগিলে যদি আপোনালোকে প্লিজ লাইক কৰি দিবা লগতে শ্বেয়াৰ কৰি দিবা লগতে ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনখনক টিপি দিবা লগতে বন্ধুসকল আজিৰ ভিডিঅ'খনক ইয়াতে সমাপ্ত কৰোঁ লগতে পিছৰ ভিডিঅ' আপোনালোকলৈ নতুন এটা ভিডিঅ'লৈ আনি দি আছোঁ বাই